নমস্কাৰ ৰাইজ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এই দোস্ত, আজি মই আপোনালোকক লৈ আহিছোঁ আমাৰ ঘৰৰ ওচৰতে থকা পাৰ্কখন, যিখন পাৰ্ক আপোনালোকে মষ্ট অফ দ্য মোৰ পোষ্টত দেখাই পায়। কাৰণ সাধাৰণতে মই আৰু আদিয়া বাইকহঁতৰ লগত হ'লেও এই পাৰ্কত বহোঁৱে, কেতিয়াবা য়োগা কৰোঁ, কেতিয়াবা মেডিটেশ্যন, আৰু কেতিয়াবা এনেই আপোনালোকক ৰিল বনাই দেখাওঁ। যোৱা সপ্তাহত এই পাৰ্কখনত পিছে শুক্ৰ শনি দেও 3 দিন কিবা প্ৰগ্ৰাম হৈ আছিলে। মই পিছে শুক্ৰৰ পৰা অহা নাছিলোঁ, কিন্তু শনিবাৰে ভাবিলোঁ এপাক চাই যাওঁ, ওচৰতে কিবা কিবি হৈ থকা দেখি। আৰু কি প্ৰগ্ৰাম হৈছিলে ভালকৈ পিছে ইমান গম নাপালোঁ, কিন্তু সকলোকে ফুলৰ পুলি তেওঁলোকে বিলাই দিছে। আৰু তাৰ বাহিৰে বৰ ধুনীয়া আয়োজন কৰিছে, ধুনীয়াকৈ খানা পিনা দোকানবিলাক বহাইছে আৰু ল'ৰা ছোৱালীক খেলিব পৰা ব্যৱস্থা কৰি দিছে। আমাৰ তাৰ নিচিনাকৈ যেনিবা নহয় আৰু বোলে দাদা চাহ একাপে পৰঠা এখনে দিয়ক বা ম'ম' দিয়ক। ইয়াত এনেধৰণে লিখা থাকে খোৱা বস্তুবিলাকৰ নাম, ইয়াতে লৈ সন্মুখত বেঞ্চবিলাক লগাই থৈছে, ইয়াত ধুনীয়াকৈ বহি পেলাই খালেই হ'ল। আমাৰ ইয়াত পিছে গৰম হৈ আছে, গৰমৰ দিন পৰিছে, সেইকাৰণে গৰমৰ দিনত মানুহবিলাকে খুব হলিডে মনাবলৈ যায় আৰু ল'ৰা ছোৱালীৰ গৰম বন্ধও ষ্টাৰ্ট হৈছে। চ' গৰম হলিডে, ফূৰ্তি, তামচা সেইবিলাকে আৰু চাওকচোন, সকলোৱে কিমান ধুনীয়াকৈ এনজয় কৰি আছে। পৰিৱেশটো কিছু ভাল লাগিছে। ব'লকচোন অকণমান আগবাঢ়ি যাওঁ, আগফালেনো কি আছে দেখা যাওক। এটা ধুনীয়াকৈ ষ্টেজো দেখা পাইছোঁ, তাত মষ্ট প্ৰগ্ৰাম চলি আছে। কি প্ৰগ্ৰাম চলি আছে সেইটো অকণমান চাই লওঁ আৰু বহাৰ এটা ব্যৱস্থা কৰিব লাগিব, কাৰণ অলৰেডি সকলোৱে নিজৰ নিজৰ জেগাবিলাক অকুপাই কৰি থৈছে। আৰু এনেকুৱা লাগিছে এটা ভাল জেগা তাত বহিব পাৰিলে ভাল লাগিব, সেই গতিকে এটা ভাল জেগা বিচাৰি উলিয়াব লাগিব। চ' বন্ধুসকল, মষ্ট অফ দ্য প্লেচটো অকুপাই কৰিয়ে থৈছে। যি কি নহওক অকণমান ভালকৈ বহিব জেগা পালে কি হয়, আমি সংগীতটো ধুনীয়াকৈ উপভোগ কৰিব পৰা যাব, নহয় জানো? তাকে অকণ বিচাৰি চাওঁ কেনেকুৱা ধৰণৰ জেগা পাওঁ। আৰু সংগীত কি বা মিউজিক কি, মানুহৰ অনুভৱ বুজি পাওঁ বা নাপাওঁ, কিন্তু এটলিষ্ট আমি মিউজিকটো অনুভৱ কৰিব পাৰিব লাগিব। আৰু তাৰ কাৰণে বহিব পৰা বা সেইখিনি জেগাখিনিও ধুনীয়া হ'ব লাগিব, তেতিয়া আমি সংগীতৰ লগতে এই সন্ধিয়াটো অতি সুন্দৰভাৱে উপভোগ কৰিব পাৰিম, নহয় জানো? বন্ধুসকল, মই বহিবৰ কাৰণে এটা ধুনীয়া জেগা পালোঁ আৰু চবতকৈ ভাল লাগিলে জানা নজনা বা বুজি পোৱা নোপোৱাৰ মাজেদি আমি জাৰ্মান সংগীত বৰ সুন্দৰভাৱে এনজয় কৰিলোঁ। আৰু তাৰ মাজে মাজে অকণমান লঘু আহাৰো খাবলৈ চেষ্টা কৰিছিলোঁ। আমাৰ বাইদেৱে পিছে এতিয়াও এনজয় কৰি আছে। আপোনালোকে যোৱা উইকেণ্ডত কি কৰিলে প্লিজ কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। বন্ধুসকল, আজিলৈ মই ইমানতে আপোনালোকৰ পৰা বিদায় ল'ব লাগিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে। নমস্কাৰ।